নমস্কাৰ নতুন এটা টপিকৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ'ত প্ৰথম প্ৰশ্নটো হ'ল দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ ফলৰ পাৰ্থক্য 37 হলে ডাঙৰ সংখ্যাটো কিমান হ'ব একেবাৰে ইজি নিয়মত লিখিম একেবাৰে সহজ পদ্ধতিত কৰিম অংকটো যেহেতু আমাৰ পাৰ্থক্য কিমান দিছে 37 ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়ালে একেবাৰে ইজি নিয়মত লিখিম কি 37 আছে 37 ৰ লগত কি কৰ 1 প্লাস কৰি দিও 1 প্লাস কৰি দি যদি 2 এৰ হৰণ কৰা দিয়া যায় তেতিয়াহলে কি হ'ব এই ডাঙৰ সংখ্যাটো মান ওলাব অৰ্থাৎ 38/2 এটো যদি আমি কাটা কেবা যাব এবাৰ যাব কি থাকিব 1 থাকিব 1 আৰু 18 19 যাব অৰ্থাৎ কিমান হ'ব आंसर 9 গতিকে যদি দুটা ক্ৰমিক সংখ্যা বৰ্গফলৰ পাৰ্থক্য যদি 37 হলে আৰু ডাঙৰ সংখ্যাটো কিমান হ'ব 19 হ'ব আপোনালোকে কৰি চাব পাৰে ডাঙৰ সংখ্যাটো যদি ডাঙৰ সংখ্যাটো কি আছে 19 হয় তেতিয়ালে সৰু সংখ্যাটো কিমান হ'ব 18 হ'ব যেটো ক্ৰমিক বুলি কৈছে তেতিয়া হলে 19 ক স্কয়াৰ কৰিলে কিমান পাম 361 পাম আৰু 18 ক স্কয়াৰ কৰিলে কিমান পাম 324 পাম ইয়াৰ মাজত পাৰ্থক্য কিমান হ'ব 37 হ'ব দুই নম্বৰ প্ৰশ্নটো দিয়া আছে তিনটা ক্ৰমিক সংখ্যাৰ যোগফল 87 হলে মাজৰ সংখ্যাটো কিমান হ'ব আমি নাজানো যে তিনটা ক্ৰমিক সংখ্যাটো কি আছে গতে আমি x y z হিচাপে ধৰিলে বহুত টাইম লাগিব এটো একেবাৰে ইজি ট্ৰিকটো হ'ল কি 87 আছে যেহেতু 87 আছে গতে 87 ক আমি কি কৰিম 3 ৰে হৰণ কৰি দিম 3 হৰণ কৰিলে কেবা যাব ইয়াত 3 ৰে কাটিলে এবাৰ যাব ইয়াত কেবা যাব দুবাৰ যাব 2 গলে 6 গুচি গল ইয়াত কিমান থাকিলে 2 থাকিলে 2 আৰু 7 কিমান 27 ত কিমান টাইম যাব 9 টাইম যাব গতে ইজিকেল কিমান হ'ব 29 গতে 29 অপচনত কোনটো আছে অপচন বি আছে গতে বি টো কি হ'ব শুদ্ধ হ'ব যদি এনেকৈ ক'লে হেতেন যদি মাজৰ ডাঙৰ সংখ্যাটো কি হলে তেতিয়া হলে কি হ'ব ইয়াৰ লগত 1 প্লাস কৰিলে যিমান হ'ব কিমান হ'ব 30 হ'ব আৰু সৰু সংখ্যাটো হলে হেতেন 1 মাইনাস কৰিলে যিমান হ'ব কিমান হ'ব 28 হ'ব গতিকে 28 টো সৰু সংখ্যা হ'ব মাজৰ সংখ্যাটো 29 হ'ব আৰু একেবাৰে ডাঙৰ সংখ্যাটো কিমান হ'ব 30 হ'ব আমি হৰণ পদ্ধতি ইউজ কৰি কি কৰিব পাৰো ব্যৱহাৰ কৰি অতি সহজে ইয়াৰ মানবোৰ ওলাব পাৰো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 55 হলে সেই সংখ্যাবোৰৰ আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব এটো একেবাৰে ইজি হয় কি আছে যেহেতু আমাৰ কি আছে 55 দিয়া আছে এটো কিমান দিয়া আছে 55 55 কেটা নম্বৰ দিয়া আছে অৰ্থাৎ মাজৰ সংখ্যাটো আমাৰ প্ৰশ্নটোত কি কৈছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়া হলে কি হৈছে পাঁচটা সংখ্যা বুলি কৈছে তেতিয়া ইয়াত এটা থাকিব ইয়াত এটা থাকিব ইয়াতো এটা থাকিব ইয়াত যেহেতু এই 11 টো মাজৰ সংখ্যা হয় গতিকে আমাৰ ইয়াত কি হ'ব 12 হ'ব 12 নহব কিহৰ কাৰণে নহব যেহেতু আমাৰ অযুগ্ম সংখ্যা বুলি কৈছে সেই কাৰণে 11 ৰ পিছৰ অযুগ্ম সংখ্যাটো কি আছে 13 হ'ব 13 ৰ পিছৰ অযুগ্ম সংখ্যাটো কি আছে 15 গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 15 গতিকে 15 অপচনটো ক'ত আছে অপচন ডি ত আছে গতিকে অপচন ডি শুদ্ধ ইফালে কি হ'ব 11 ৰ পৰা 1 মাইনাস কৰি দিলে হ'ল কিমান হ'ব 9 হ'ব ইফালে কিমান হ'ব 7 হ'ব গতিকে এটো মাজৰ সংখ্যা হয় গতিকে আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে 15 হ'ব আৰু আটাইতকৈ সৰু সংখ্যা বুলি ক'লে 7 হ'ব 4 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ যোগফল 40 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 6 হলে ডাঙৰ সংখ্যাটো কি হ'ব যেহেতু আমাৰ যোগফল বুলি কৈছে আৰু ডাঙৰ সংখ্যা বুলি কৈছে
ডাঙৰ সংখ্যা বুলি কৈছে, এইটো মনত ৰাখিব লাগিব, ডাঙৰ সংখ্যা বুলি কৈছে। ডাঙৰ সংখ্যা বুলি ক'লে তেতিয়া কি ক'ব লাগিব 40 + 6 ডিভাইডেড বাই 2। তেতিয়াহ'লে কি হ'ব 46 হ'ব ডিভাইডেড বাই 2। হৰণফলটো কি হ'ব 2 ওলাই আহিব, ইয়াত কিমান হ'ব 3, গতিকে কিমান হ'ব 23। গতিকে ডাঙৰ সংখ্যাটো কি বুলি ক'ম আমি, ডাঙৰ সংখ্যাটো 23 পাম। 23 ক'ৰবাত আছেনে নাই, গতিকে অপশ্যনটো ইয়াত নাই, একচুৱেলি 23 হ'ব লাগে। যদি সৰু সংখ্যা বুলি ক'লেহেঁতেন তেতিয়াহ'লে কি কৰিলোহেঁতেন আমি 40 মাইনাছ 6 কৰি 2ৰে হৰণ কৰি দিলোহেঁতেন, কিমান হ'ব 36। 36ক 2ৰে হৰণ কৰিলে কেইবাৰ যাব, 2ৰে এবাৰ যাব 18। যদি সৰু সংখ্যা ক'লেহেঁতেন তেতিয়াহ'লে কি হ'ব 18 হ'লেহেঁতেন, আৰু ডাঙৰ সংখ্যা বুলি ক'লে কিমান হ'ব 23। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে, দুটা সংখ্যাৰ যোগফল 36 আৰু সিহঁতৰ মাজত পাৰ্থক্য 12 হ'লে সৰু সংখ্যাটোকৈ। আগৰ প্ৰশ্নটো কি আছিলে ডাঙৰ সংখ্যা, এতিয়াৰ প্ৰশ্নটো কি আছে সৰু সংখ্যা। সৰু সংখ্যা হ'লে আমি কি কৰিম, এইটো কি আছে পাৰ্থক্য কিমান দি আছে 36, যোগফল কিমান দি আছে 36 আৰু পাৰ্থক্য কিমান দি আছে 12। তেতিয়াহ'লে আমি কি কৰিম 36 - 12 ডিভাইডেড বাই 2। এইটো মাইনাছ কৰিলে কিমান পোৱা যাব, মাইনাছ কৰিলে কি হ'ব 4 ওলাই আহিব, এইটো 2 ওলাই আহিব ডিভাইডেড বাই 2। এইটো কাটাকাটি কৰিলে কেইবাৰ যাব, এবাৰ যাব, এইটো দুবাৰ যাব, ইজিকেল টু কিমান হ'ব 12। যদি ডাঙৰ সংখ্যাটো ক'লেহেঁতেন তেতিয়াহ'লে আমি কি কৰিলোহেঁতেন 36ৰ লগত কি কৰিলোহেঁতেন 12 প্লাছ কৰি 2ৰে হৰণ কৰিলোহেঁতেন, তেতিয়াহ'লে কিমান হ'লেহেঁতেন 8, এইটো 4 ডিভাইডেড বাই 2, এইটো কি হৰণ কৰিলে কেইবাৰ যাব দুবাৰ যাব, ইয়াত কেইবাৰ যাব 4বাৰ যাব, ইজিকেল টু কিমান হ'ব 24। একদম চিম্পুল কথা, যদি সৰু সংখ্যা বুলি কয় তেতিয়াহ'লে মাইনাছ কৰিম, আৰু যদি ডাঙৰ সংখ্যা ওলাব দিয়ে তেতিয়া আমি কি কৰিম প্লাছ কৰিম। ঠিক আছে। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, দুটা সংখ্যাৰ যোগফল আৰু পূৰণফল ক্ৰমে 11 আৰু 18। সংখ্যা দুটা প্ৰতিক্ৰমৰ যোগফল কিমান। একেবাৰে সহজ হয়, কি দিয়া আছে ক্ৰমে 11 আৰু 18 দিয়া আছে, গতিকে 11 বাই কি হ'ব 18 হ'ব এনচাৰ। 11 বাই 18 ক'ত আছে, ইয়াত নাই, গতিকে আমি যদি ইয়াৰ লগত 2 ইনটু কৰি দিওঁ, ইয়াৰ লগতো 2 ইনটু কৰি দিলে কিমান হ'ব 22 বাই 36, গতিকে অপশ্যন এ শুদ্ধ। এইটো আপোনালোকে কৰি চাব পাৰে এনেকুৱা ধৰণৰ, যদি এক্স আৰু ৱাই, এক্সটো আমি যদি 9 ধৰোঁ 2, তেতিয়াহ'লে এইটো প্লাছ কৰিলে কিমান হ'ব 11 হ'ব, 9 ইনটু 2 হ'লে কিমান হ'ব 18 হ'ব, এইটো 18 আৰু 11 দিয়া আছে। তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰম ইনভাৰ্ছ, ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব 1/9 প্লাছ ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব 1/2। এই দুটা যদি আমি লসাগু ওলাই দিওঁ কিমান হ'ব 18 হ'ব, এইটোকে 2 + 9 হ'ব, ইজিকেল টু কিমান হ'ব 11/18। গতিকে 11/18 আমাৰ অপশ্যনত নাই, গতিকে আমি যদি ইয়াৰ লগত 2 ইনটু কৰি দিওঁ, ইয়াৰ লগত যদি 2 ইনটু কৰি দিওঁ কিমান হ'ব 22/36, গতিকে এনচাৰ 22/36 এই নম্বৰত আছে, এই নম্বৰটো শুদ্ধ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে, দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য আৰু গুণফল ক্ৰমে 5 আৰু 36 হ'লে সেই সংখ্যা দুটাৰ প্ৰতিক্ৰমৰ পাৰ্থক্য কিমান। একেবাৰে ইজি হয়, এনেকৈ কৰি দিওঁ, কি দিয়া আছে পাৰ্থক্যৰ মাজত পাৰ্থক্য কিমান 5 আৰু 36, গতিকে ইয়াৰ আনচাৰ হ'ব 5/36। 5/36 ক'ৰবাত আছেনে নাই, গতিকে আমি যদি ইয়াক কৰোঁ 2 এটা ইনটু কৰি দিওঁ, এইটোৰ লগত 2 ইনটু কৰি দিওঁ কিমান হ'ব 10/72। 10/72 ক'ত আছে অপশ্যন এত আছে, গতিকে অপশ্যন এটো শুদ্ধ। 8 নম্বৰ প্ৰশ্ন দিয়া আছে, এটা সংখ্যাক 56ৰে হৰণ কৰিলে ভাগশেষ 29 পোৱা যায়, আকৌ সেই সংখ্যাটোক 8ৰে হৰণ কৰিলে ভাগশেষ কিমান পোৱা যাব। একেবাৰে ইজি হয়, কোনো ধৰণৰ প্ৰব্লেম নাই, আমাৰ এইটো দৰকাৰ নাই, এইটো কিহেৰে হৰণ কৰিব লাগে 8ৰে হৰণ কৰিব লাগে।
29ক যদি আমি কি কৰোঁ গতিকে 8ৰে হৰণ কৰিলে কিমান যাব 3 গুণ 24 24 গতিকে কিমান হ'ব এইটো 5 ওলাই আহিব গতিকে আনসাৰ কিমান হ'ব 5 গতিকে অপচন ক'ত আছে আনসাৰ 5 ক'ত কোনটো অপচনত আছে বি অপচনত আছে বিটো শুদ্ধ হ'ব 9 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সংখ্যাক 5ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে সেই সংখ্যাটোৰ বৰ্গ 5ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব সংখ্যাটো নাজানো আমি কি আছে গতিকে সেই সংখ্যাটো বৰ্গ কৰিলে কিমান বৰ্গ কৰি কেনে 5ৰে যদি হৰণ কৰা যায় তেতিয়াহ'লে কিমান থাকিব হেতু ওলাব লাগে ঠিক আছে 3ক যদি স্কয়াৰ কৰো কিমান হ'ব 9 9ক যদি আমি কি 5ৰে হৰণ কৰো কেবা যাব এবাৰ যাব 5 গতে 4 ওলাই আহিব গতে আনসাৰটো কিমান হ'ব 4 অপচন কোড আছে ডিত আছে 4 আপোনালোকে বেলেগ ধৰণৰ কৰি চাব পাৰে আনসাৰ একেটাই ওলাব এটা শৰ্ট ট্ৰিক হয় একেবাৰে ইজি ট্ৰিক হয় ট্ৰিকটো মনত ৰাখিব লাগে কি ট্ৰিকত কৰিছো 10 নম্বৰ প্ৰশ্নটো দিয়া আছে আজি একেবাৰে শেষ প্ৰশ্নটো দিয়া আছে 20টা 9ৰ গুণিতকৰ গড় কিমান ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায়বোৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ দেখা পোৱা যায় গড়ৰ গুণিতক কি হ'ব পাৰে 9 হ'ব পাৰে 18 হ'ব পাৰে তাৰ পিছত 27 হ'ব পাৰে এখিনি প্লাস কৰি দিও যেহেতু আমাৰ কি লাগে গড় ওলাব লাগে তেতিয়া গড়টো কি আছিল যিমান কিটা নাম্বাৰ থাকে সেইটো সেই নম্বৰে হৰণ কৰিব লাগে গতে টোটাল নাম্বাৰটো কিমান আছে 20 আছে গতে আমি এখিনি কমন লম নয়টা যদি কমন লও তেতিয়ালে কি থাকিব 1 + 2 + 3 + ... 20 লৈকে থাকিব তো 20 আছে আমি জানো এটা এটা স্বাভাৱিক সংখ্যা হয় স্বাভাৱিক n * n + 1 / 2 এই সূত্ৰৰ মতে ইয়াত পাতি দিয়া n ৰ মান 20 হ'ব 20 কি হ'ব 20 + 1 হ'ব / 2 হ'ব এটোক যদি আমি কাটাকাটি কৰো কেবা যাব 10 * কিমান হ'ব 21 গতে আমি ইয়াত পাতি দিম এই মানটো আমি ইয়াত পাতি দিম 9 টো 9 থাকিব এখিনি মান আমি কিমান পালো 10 * 21 তলত কিমান আছে 20 আছে এই 0 লগত 0 কেনসেল কৰি দিও কিমান ওলাই আহিব 9 * 21 / 2 গতিকে এখিনি আমি ইনটু কৰিলে কিমান হ'ব 9 * 1 = 9 9 * 2 = 18 / 2 এটোক যদি আমি হৰণ কৰো কেবা যাব 9 বাৰ যাব ইয়াৰ মাজত 4 বাৰ যাব এটো পইণ্ট 1 এটা থাকিব 0.5 অৰ্থাৎ কিমান হ'ব 94.5 আনসাৰ 94.5 কবত আছে না 94.5 অপচন বি আছে গতিকে অপচন বি টো শুদ্ধ গতে এনেকুৱা ধৰণৰ ট্ৰিক ইউজ কৰি আপোনালোকে কি কৰিব অতি সহজে মেথমেটিক্স কৰিব পাৰিব এনেকুৱা ধৰণৰ নতুন নতুন ট্ৰিক্সবোৰ জানিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব থ্যাংক ইউ